নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ক্লাছ 4ৰ অসমীয়া ছাবজেক্টৰ পাৰ্ট 2ৰ মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল ইয়াৰ প্ৰশ্নোত্তৰ তোমালোকক লিখি দেখুৱাম। প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। কাৰণ তোমালোকৰ অবিহনে মোৰ চেনেলটো অকণো আগবাঢ়িব নোৱাৰে। গতিকে প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে ব'লা। আৰু কোনে ক'ৰ পৰা চাইছা প্লিজ কমেণ্টত জনাবাচোন। 1 নম্বৰ, কামলাং নৈখন কোন প্ৰদেশত আছে? উত্তৰ হ'ব অৰুণাচল প্ৰদেশত। 2 নম্বৰ, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? কুৱানচা। কুৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? দলঙা পাতি থৈছিল। ডাঙৰ মাছটো কুৱানচাই ক'ত জীয়াই থৈছিল? লাওৰ খোলাত। কুৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল? কাপোৰেৰে। তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? হাম্ব্ৰুমাই। এতিয়া চোৱা, ইয়াততো শ্বৰ্টত লিখাইছো, যদি মিলাই লিখিব বিচাৰা এনেকৈ লিখিবা। কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে। প্ৰশ্ন নাই পঢ়া। কামলাং নৈখন কোন প্ৰদেশত আছে? কামলাং নৈখন অৰুণাচল প্ৰদেশত আছে। কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কুৱানচা। নেক্সট, কুৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? কুৱানচাই কামলাঙৰ পানীত দলঙা পাতি থৈছিল। ডাঙৰ মাছটো কুৱানচাই ক'ত জীয়াই থৈছিল? ডাঙৰ মাছটো কুৱানচাই লাওৰ খোলাত জীয়াই থৈছিল। কুৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল? কুৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে বা দেখিছিল। দেখিছিল লিখি দিবা। এতিয়া চোৱা, কোনে কাক কৈছিল লিখা? তই কোন, ক'ৰ পৰা আহিছ, কেনেকৈ কাপোৰ ববলৈ শিকিলি, ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? এতিয়া কোনে আৰু কাক কৈছিল কথাটো এইটো লিখিবা। আৰু 6 নম্বৰটোত বাকী থাকিল, তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? তাঁতশালখন মেলি খটখটাই হাম্ব্ৰুমাই কাপোৰ বৈছিল। নেক্সট চোৱা, কোনে কাক কৈছিলতো? তই কোন, ক'ৰ পৰা আহিছ, কেনেকৈ কাপোৰ ববলৈ শিকিলি, ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? এতিয়া এই কথাষাৰ কুৱানচাই হাম্ব্ৰুমাইক কৈছিল। এনচাৰ ইমানখিনি দেই। এই কথাষাৰ কুৱানচাই হাম্ব্ৰুমাইক কৈছিল। চোৱা, 6 নম্বৰ, পৃথিৱীৰ উপকাৰ হ'ল আদি মানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। এই কথাষাৰ হাম্ব্ৰুমাই কুৱানচাক কৈছিল। এতিয়া চোৱা, বাক্য ৰচনা কৰা। ঘাট মাউৰা ৰামু এজন ঘাট মাউৰা ল'ৰা। চুকে কোণে ঘৰৰ চুকে কোণে লেতেৰা হৈ আছে। গছ-গছনি আমি গছ-গছনি ৰুব লাগে। লুকা ভাকু সৰুতে আমি পথাৰত বহুত লুকা ভাকু খেলিছিলোঁ। এতিয়া চোৱা, ইয়াত এইটো পঢ়াব। তলত দিয়া বাক্যকেইটা পঢ়া আৰু সেই বাক্যবোৰক প্ৰশ্নবোধক বাক্যলৈ নিয়া। এই বাক্যবোৰক আমি কি কৰিব? প্ৰশ্নবোধক বাক্য বনাব লাগিব। মই হাম্ব্ৰু ফৈদৰ জীয়াৰী। এতিয়া প্ৰশ্ন হ'ব, তই কোন? তই কাৰ জীয়ৰী না? এতিয়া চোৱা, জীয়ৰী হ'ব, আকাৰ দিয়া নাই। প্ৰশ্নবোধক চিন হ'ব। তই কোন? তই কাৰ জীয়ৰী? মোৰ ঘৰ কামলাঙত, তোৰ ঘৰ ক'ত? মই বজাৰৰ পৰা আহিছোঁ, তই ক'ৰ পৰা আহিছ? মই সাধু শুনি ভাল পাওঁ, তই সাধু শুনি ভাল পাৱনে? কুৱানচাই মাছ মাৰি ভাল পায়, কুৱানচাই কি কৰি ভাল পায়? ইয়াতো লিখিছো, মই হাম্ব্ৰু ফৈদৰ জীয়াৰী, তই কোন? তই কাৰ জীয়ৰী? মোৰ ঘৰ কামলাঙত, তোৰ ঘৰ ক'ত? চোৱা, মই বজাৰৰ পৰা আহিছোঁ,
তই ক'ৰ পৰা আহিছ মই সাধু শুনি ভাল পাওঁ তই সাধু শুনি ভাল পাওঁনে প্ৰশ্নবোধক চিন হ'ব কোৱানচাই মাছ মাৰি ভাল পায় কোৱানচাই কি কৰি ভাল পায় এতিয়া চোৱা তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা বুঢ়া ডেকা নিৰানন্দ আনন্দ শেষ আৰম্ভ খালী ভৰ্তি জপাই মেলি যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ